ছাত্ৰ-ছাত্ৰীসকল আজি মই এটা বেলেগ টপিক লৈ ভিডিঅ'টো বনাইছোঁ। আজি মই তোমালোকক কিতাপৰ ভিতৰৰ পৰা কি উদাহৰণ কেইটা মানে গণিতৰ কেইটা উদাহৰণ কি উদাহৰণ কমন আহিব পাৰে তাকে মই উল্লেখ দিম। তোমালোকে চাই ল'বা ভালদৰে আৰু তোমালোকে লিখি ল'বা আৰু তোমালোকে মেট্ৰিকলৈ পূৰা এতিয়া সাজু হৈ যাওক, কাৰণ বেছি দিনটো নাই আৰু এক মাহে প্ৰায় আছে, ধৰা 1-1.5 মাহ আছে আৰু উদাহৰণখিনি ভালকৈ এতিয়া চাই ল'বা। মই দেখাই দিছোঁ তোমালোকক। প্ৰথম চোৱা, প্ৰথম এই পেজ নম্বৰ 203, এই 203 পেজৰ তোমালোকে এইটো উদাহৰণ চাব পাৰা। 7 নম্বৰ উদাহৰণটো, এই উদাহৰণটো তোমালোকে ভালকৈ চাই ল'বা। তোমালোকে চিন দি ৰাখা, মই দেখাই দিছোঁ। এইটো তোমালোকৰ কিতাপত তোমালোকে আছে, সেইকাৰণে তোমালোকে চাই ল'বা। এইটো ভালকৈ উদাহৰণটো চাই ল'বা, এইটো আহিব পাৰে পৰীক্ষাত এইটো। তাৰপিছত এই 10 নম্বৰ উদাহৰণটো এবাৰ ভালকৈ চাই ল'বা তোমালোকে। মানে এইটো লেচনৰ মানে উদাহৰণ গোটেইকেইটা তোমালোকে চাই ল'ব লাগিব। 9 নম্বৰটো আছে, 8 নম্বৰটো আছে। এই উদাহৰণকেইটা মানে বহুতেই দৰকাৰী হয়, এইকেইটা তোমালোকে ভালদৰে চাই ল'বা, মন দি চাই ল'বা। নেক্সট তোমালোকৰ উদাহৰণ আছে এইফালে তোমালোকে চাব পাৰা 13 নম্বৰ উদাহৰণ আছে, 13 নম্বৰ উদাহৰণটো। তাৰপিছত এইফালে 11 নম্বৰ আছে, 12 নম্বৰৰ উদাহৰণটো আছে। এই উদাহৰণকেইটা মানে তোমালোকে যি ভালকৈ চাই লোৱা, এই উদাহৰণকেইটা মানে বহুতেই দৰকাৰী হয়। বাকী আৰু এইফালে চাব নালাগে, এইফালে চাব নালাগে, এতিয়া এইফালে চাইড চাব নালাগে। ইয়াৰ তোমালোকে অনুমানখিনি চাই ল'বা। তাৰপিছত নেক্সট তোমালোকে পেজ নম্বৰ ওলোৱা 277 পেজ নম্বৰ ভিতৰত এই উদাহৰণ 5টো, উদাহৰণ 5টো তোমালোকে ভালদৰে চাই ল'বা। এইটো বহুত দৰকাৰী হয়, বেছি দীঘলো নহয়, এইটো আৰামছে চাই ল'বা, তোমালোকে বুজি পাই যাবা সোনকালে। অকল ইয়াৰ ফৰ্মুলাখিনি অকণমান ভালদৰে মনত ৰাখিবা। তাৰপিছত নেক্সট উদাহৰণ 6টো, এই উদাহৰণ 6টো অলপ ভালকৈ চাই ল'বা, কাৰণ কোনো গেৰাণ্টি নাই কেতিয়া কোনটো পৰীক্ষাত আহি যায়, কাৰণ অনুশীলনীৰ পৰা নিদিলে উদাহৰণৰ পৰা বহুখিনি কাটে বা প্ৰশ্ন, চাই ল'বা। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল পেজ নম্বৰ 297 এই পেজটো উলিয়াবা। এই পেজটো যোনটো 10 নম্বৰ উদাহৰণটো আছে, এই উদাহৰণটো চাই ল'বা ভালদৰে। 11 নম্বৰ যোনটো উদাহৰণ আছে, এইকেইটা উদাহৰণ চাই ল'বা ভালদৰে, চাই ল'বা এইকেইটা উদাহৰণকেইটা। এইখিনি বহুত দৰকাৰী উদাহৰণ হয়। এইকেইটা মানে আহে, বহুবাৰ আহিছে। এই 11 নম্বৰ উদাহৰণটো বহুকেইবাৰ আহিছেও পৰীক্ষাত। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পেজ নম্বৰ 233 উলিয়াই লোৱা। 233টো উলিয়াই লোৱা তোমালোকে। তাৰ ভিতৰত এতিয়া 233 ভিতৰত তোমালোকে উদাহৰণ 12টো চাব পাৰা। উদাহৰণ এইটো ত্ৰিকোণমিতিৰ, এইখিনি বহুত দৰকাৰী হয়, এইখিনি মানে পৰীক্ষাত আহেই প্ৰায়। 12টো, 13টো, তাৰপিছত 14 নম্বৰ, এই গোটেইকেইটা তোমালোকে ভালদৰে চাই ল'বা, মানে বহুতেই দৰকাৰী হয় এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট উদাহৰণ হয়। আৰু এই 15 নম্বৰটো চাই যাব পাৰা তোমালোকে নিজে মন দি চাই ল'বা ভালদৰে। এইখিনি উদাহৰণখিনি বহুতেই দৰকাৰী হয়। এইখিনি উদাহৰণ তোমালোকৰ কাৰণে দৰকাৰী আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু কিতাপৰ যিটো ইমান ইম্পৰ্টেণ্ট উদাহৰণ নাই এতিয়া, তথাপি মই যদি হয় পিছত মই চাম, টেষ্টৰখিনি চাই ল'ম। যদি তোমালোক প্ৰি ফাইনেলত চাম কেনেকুৱা কুৱেশ্যনখিনি আহে। যদি প্ৰি ফাইনেলত কিবা কুৱেশ্যন দেখোঁ তোমালোকক মই জনাই দিম। যদি ভিডিঅ'